মাংস মেৰিনেট কৰিম। মাংসৰ লগত এয়া ঘৰতে তৈয়াৰ কৰা দহি এড কৰিছোঁ। এতিয়া ভালদৰে মঠি ল'ব লাগিব এনেকৈ। চাওকচোন বাৰু, ইয়াত মই হালধি, মছলা, মিঠাতেল ইউজ কৰিছোঁ। এইদৰে ভালদৰে মঠি ইয়াত আকৌ 5 মিনিট পিছত নহৰু, আদা, পিঁয়াজ এড কৰি দিম। চাই থাকক বাৰু। তো এতিয়া আদা, নহৰু, পিঁয়াজৰ পেষ্ট 2 চামুচ দিম। এই 2 চামুচ এড কৰি দিছোঁ। এতিয়া আকৌ বিলাহী পেষ্টটো এতিয়া ভালদৰে এইখিনি মিক্স কৰি দিম ইয়াত। এতিয়া আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰিম। এতিয়া তেল দিছোঁ কেৰাহীত। তেলটো ভালকৈ গৰম হ'বলৈ দিছোঁ কেৰাহীত। ফ্লেমটো অকণমান হাই কৰি দিছোঁ। এতিয়া তেজপাত কিলা দি লৈছোঁ। পিঁয়াজ, নহৰু, আদা পেষ্ট দি দিছোঁ। এতিয়া হালধি এড কৰিছোঁ। মই যিহেতু তেলতে হালধি ইউজ কৰোঁ, সেইকাৰণে মই হালধিটো তেলতে দিছোঁ। এই পিঁয়াজখিনি একদম ব্ৰাউন কালাৰ অহালৈকে ফ্ৰাই কৰি লৈছোঁ। ল' ফ্লেমত কৰিছোঁ। এইখিনি মেৰিনেট কৰি লৈছিলোঁ, আধা ঘণ্টামান হ'ল মেৰিনেট কৰা। এতিয়া ইয়াত দি দিব লৈছোঁ। ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ গ'ল। এতিয়া মাংসখিনি এড কৰিম ইয়াতে। এয়া চাওকচোন বাৰু, মাংসখিনি ভালদৰে লৰাই দিছোঁ। তেলত মানে ধুনীয়াকৈ লাগি যোৱাকৈ ধুনীয়াকৈ ইলুটি কৰি দিছোঁ। মই গেছটো চিমত ৰাখিছোঁ। এতিয়া আলু কেইটুকুৰ এড কৰিছোঁ। আমি যিহেতু আলু কমকৈ খাওঁ, সেইটো কাৰণে আমাৰ হিচাপত আলু দিছোঁ। আপোনালোকে যদি বেছিকৈ খায় বেছিকৈ দিব পাৰে। কণ্টেক্ট কমৰ কাৰণে এতিয়া ঢাকি দিম। মই এতিয়া নিমখ এড কৰিছোঁ সোৱাদ অনুসৰি। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি এড কৰিব। চাওকচোন বাৰু কি ধুনীয়া কালাৰ হৈছে। এতিয়া চাওক, নিমখখিনি ভালদৰে মিক্স হ'ব দিম। ধুনীয়াকৈ লৰাই দিছোঁ। এয়া ৰেড চিলি অকণমান এড কৰিছোঁ। এয়া এতিয়া মই বিলাহীখিনি এড কৰিম। মই বিলাহীখিনি মিক্সিত পেষ্ট কৰি ৰাখিছিলোঁ, এতিয়া মই দি দিছোঁ। চাওক বাৰু কি ধুনীয়া গোন্ধ ওলাইছে। গোন্ধ পাওঁতে খাওঁ খাওঁ লাগি গৈছে। আপোনালোকে এইটো ষ্টাইলত এদিন বনাই খাই চাব, তো গম পাব বহুত ধুনীয়া চেণ্ট আহিছে। তো খাই চাব এদিন আপোনালোকে বনাই। চাওকচোন বাৰু কি লোভনীয়। এতিয়া গেছটো অকণমান ল' ফ্লেম কৰি লৈছোঁ। পানী এড কৰিব পৰা হৈ গ'ল। চাওকচোন কি ধুনীয়াকৈ সিজি গ'ল। আলু সিজিলে এয়া দেখিছেনে? এতিয়া ধুনীয়াকৈ ইয়াত পানী দি দিম। এয়া গৰম পানী কৰি দিছিলোঁ, এই গৰম পানী এড কৰি দিছোঁ। এয়া এতিয়া মই পানী দিলোঁ, আমাৰ নিয়মমতে পানীটো দিছোঁ আমাৰ জোখত। এতিয়া 5-10 মিনিটৰ কাৰণে ঢাকনখন দি দিওঁ। জুইটো অকণমান বঢ়াই দিওঁ। এতিয়া 10 মিনিটৰ কাৰণে ৰাখি দিছোঁ। চাওঁচোন আহক কেনেকুৱা হৈছে। এয়া চাওকচোন ৰেডি হৈ গৈছে মোৰ ৰেচিপিটো। এতিয়া মই দেখিছেনে ৰেডি হৈ গৈছে। এতিয়া মই পৰিৱেশন কৰিম। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ।
আজিলৈতো বাই বাই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ লগত।